গুড মৰ্ণিং সকলোকে। আজি আমাৰ পথাৰ ৰোৱা হৈছে প্ৰথমটো দিন। আজি আমাৰ কঠীয়া ইয়াত থৈ দিয়া হৈছে, বাৰী কঠীয়া এইখিনি। যিহেতু আজি আমাৰ পথাৰ ৰুম এইফালে আছে, ইয়াৰ পৰা মই এতিয়া পথাৰ কঠীয়া তুলি নলাত পেলাই থৈ দিয়া হৈছিলে, যিহেতু কঠীয়াখিনি পানী খাবৰ কাৰণে। আৰু নলাৰ পৰা এনেকৈ উঠাই লৈ পথাৰলৈ বুলি উলিয়াই লৈছোঁ নিবলৈ। মাটিটো বেগত ভৰাই লৈ এনেকৈ নি আছোঁ। গৰম বতৰ, ৰাতিপুৱা ৰ'দটো উলিয়ালে বিৰাট গধুৰ কঠীয়া। আৰু আমাৰ কঠীয়া এয়া শুকান, একেবাৰে পথাৰত পানী নাই একেবাৰে পথাৰ মানে হেৰি হৈছে, চকা ৰঙা বগা হৈ আছে। পানী থকাখিনি শুকাই ৰঙা হৈছে, এনেকুৱা লাগে যেন খোজকাঢ়ি ফিল্ডতহে খোজকাঢ়ি আছোঁ। এয়া চক ৰাইজ পানী পথাৰ চক, হাল বাই থৈ দিয়া আছে। আৰু এনেকৈ গৈ আছোঁ, বোকাৰ ওপৰতে গৈ আছোঁ, কিন্তু ভৰি সোমাই নাযায় মানে পথাৰত। সেয়া দাদাহঁতে হাল বাই আছে, এইফালে মাহঁতে পথাৰ ৰুই আছে। তাতে কঠীয়াখিনি জমা ৰাখিব লাগিব। এতিয়া গাঁৱলীয়া মানুহ, যিহেতু গাঁৱলীয়া পৰিৱেশ, খেতি নকৰিলে আমাৰ উপায় নাই। খেতি প্ৰত্যেকটো বছৰে কৰা হয়, আৰু এইবছৰো এনেকৈ আৰম্ভ কৰি দিছিলোঁ। সেয়া আমাৰ খেতি। এইফালে মা, বাইদেউ আৰু বৌজনী পথাৰ ৰুই আছে। এইফালে ভিডিঅ'টো ইমানেই। আপোনালোকৰ ফালে পথাৰ হৈছে নাই জনাব কমেণ্ট এটা কৰি, আৰু পথাৰত পানী হৈছে নাই সেইটো জনাব।